পুনৰ স্বাগতম জনাইছো সকলোকে সাইন্টিফিক টেম্পাৰমেন্ট সাইটলে গণিতৰ বিষয়বিলাক আমি বিজ্ঞানৰ বিষয়বিলাক বিভিন্ন বিষয় আজি তোমালোকৰ আমি টিএলএম কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই ব্যৱহাৰ কৰি তোমালোকে কেনেকৈ মুখস্থ নকৰাকে অংকৰ বিষয়টো অংকৰ সূত্ৰটো আমি মনত ৰাখিব পাৰো সেই বিষয়টো আমি কেতিয়া মানে এটা ব্যৱহাৰিক প্ৰয়োগটো আমি জানিব পাৰো সেই গুটেই বিষয় হিচাপে আমি সাইন্টিফিক টেম্পাৰমেন্ট সাইটত দি আছো আৰু তোমালোকৰ বহুতখিনি ভাল সহাৰি পাইছো সেইকাৰণে আমি আমাৰ সময় খৰচ কৰিলো তোমালোকৰ কাৰণে আমি কিছুমান ভিডিও বনাই আছো এবাৰ আমি যেটো বিষয়ৰ ওপৰত তোমালোক দেখুৱাম সেই বিষয়টো হৈছে তোমালোকে সকলোৱে জানা সকলোৱে মুখস্থ কৰিছে সকলো হলহলীয়াকৈ মুখস্থ থাকে সেই বস্তু হৈছে যে a + b হোল কিউব বা ডাঙৰ কোন ডাঙৰ কথা নহয় আমি মুখস্থ কৰি আছো যে a + b হোল কিউব মানে হৈছে কিমান a কিউব মানে প্লাস কি হ'ব থ্ৰাইস a স্কয়াৰ b প্লাস কি হ'ব 3ab স্কয়াৰ প্লাস b কিউব বাস মই মুখস্থ কৰিছো তোমালোকৰ মুখস্থ কৰি আছে কিন্তু ইয়াৰ এটা টিএলএম এটা এনেকুৱা নিজকে বনাব পাৰা নেকি যেটো টিএলএম এ হত বা তোমালোকে মুখস্থ নকৰাকৈ হৈ যায় বা তোমালোকে বুজাই দিব পাৰা যে তোমালোকে যদি কয় যে a + b হোল কিউব ইমানখিনি বস্তু কোপা কমাই থাকিলে মই কি কৈছো গম পাইছানে যে a + b a এটা বস্তু যোগ b এটা বস্তু প্লাস b এটা বস্তু হোল কিউব তাত ইমান বস্তু কমাই আছে তো a কিউব এটা প্লাস 3a স্কয়ার b প্লাস 3ab স্কয়ার প্লাস b কিউব ইমান বিলাক বস্তু কমাই আছে নিজে কেনে ভাবি কেনেকৈ কমাই আছে এটো তো এটা জানিবলৈ কথা ইয়া কিবা মানে এটা মানে কি মানে প্ৰমাণ নাই নেকি তাক প্ৰমাণ কৰিব নোৱাৰে নেকি তোমালে প্ৰমাণ কৰিব বুলি ক'লে তোমালে কি কৰিবা যে a + b হোল স্কয়াৰ ইনটু a + b তে a + b হোল স্কয়াৰ মানে জানা কো a স্কয়াৰ প্লাস টুৱাইস a + b স্কয়াৰ কেনেকৈ গম পালা a + b হোল স্কয়াৰ মানে a স্কয়াৰ প্লাস টুৱাইস a + b স্কয়াৰ কোনে ক'লে তোমালোকক তাৰ প্ৰ্যাকটিক্যাল দেখিছা নেকি তোমালোকে যেনেকৈ 1 কেজি চাউল বুলি কয় যে 1 কেজি ডগা এটা দি পেলাই চাউলটো জুখে তাৰ প্ৰ্যাকটিক্যাল দেখিছা নাই দেখা তে নেদেখাকে তোমালোকে কেনেকৈ ক'ব পাৰিলে যে a + b হোল স্কয়াৰ মানে a স্কয়াৰ প্লাস টুৱাইস b স্কয়াৰ বুলি a + b হোল কিউব মানে তোমালোকে কেনেকৈ গম পালে a কিউব প্লাস 3a স্কয়াৰ b প্লাস 3ab স্কয়াৰ প্লাস b কিউব বুলি কেনেকৈ গম পালে তাৰ কাৰণে আমি কিছু টিএলএম ব্যৱহাৰ কৰিব লাগে আমাৰ বহুত শিক্ষকে জানে ছাত্ৰ ছাত্ৰীও বহুতে আজিকালি গম পাইছে যদিও হাতে কামে কৰাত তেওঁলোকে অনিহা প্ৰকাশ কৰে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মই কৈছো শিক্ষকসকলক অনুৰোধ কৰিছো যাতে তাৰ টিএলএম কিছুমান বনাব পাৰে কেনেদৰে এতিয়া এইটো সব এটা আমাৰ ডাট কাগজৰ এটা আমাৰ হেৰি যে আমাৰ স্কয়াৰ বক্স কিছুমান পাওঁই আজিকালি হেৰি স্কয়াৰ বক্স থাকে ঢাকনা থকা ইয়াৰ ওপৰতে মই কি কৰিলো এয়া কাগজ লগাই দিলো ঠিক আছে কাগজ লগাই পেলাই এতে চাব পাৰে যে ইয়াতে কি হল মই ভাগ কৰি লৈছো যে কোনটো a কোনটো b আমি ধৰি ললো এটা সাইডে ধুনিয়াকৈ দেখা আছে সব এয়া a b এয়া ধুনিয়াকৈ ভাগ কৰি থোৱা আছে এটা মই জুখ ললো যে a খিনিলে পা এখিনিলে a কি কৈছো মই a খিনি পা এখিনি মানে a সাইডটো হৈ গল এই গুটি এইটো এনেকুৱা হল এইটো হৈছে a এখিনি পা এখিনিলে a এখিনি a হা তাছত a স্কয়াৰ টু a কোন a এটা স্কয়াৰটা মানে এটা বৰ্গ আমি বৰ্গ ধৰি লৈছো যে a খিনি a হা গুটে বস্তুখিনি a ঠিক আছে তাৰ পিছত এতিয়া a খিনি পা এখিনিলে এটো a খিনি পা এখিনিলে a খিনি পা এখিনিলে a এই গুটিটো a তাৰ পিছত তে a কোণৰ পা কোণ কি হ'ব b তে a খিনি পা এখিনিলে তো a কোণৰ পা কোণ b তাৰপিছত a খিনি পা এখিনিলে কি হ'ব b হ'ব কাৰণ কোণ a তেমা কেইটা ভাগ পালো যে এটা হৈ গল এটো 1 হল 1ত কি হল ইয়াৰ এটা ইয়াৰ এৰিয়াটো কি হল এটো এটা আমি স্কয়াৰ পালো এটা বৰ্গ পালো বৰ্গটো এইটো বাহু a এইটো বাহু a গুটিকেটা বাহু a এটা মানে ইয়াৰ কালি হৈ গল কিমান a স্কয়াৰ এটো প্ৰথম পিঠিখন প্ৰথম ফেজ ফাৰ্স্ট ফেজ হৈ গল a তাতে এই সেকেন্ড ফেজটো আমি কি পালো মানে আমাৰ সেকেন্ড ঘৰটো কি পালো যে এটা আয়ত পালো এটো আছিল বৰ্গ স্কয়াৰ এটো আয়ত পালো আয়ত হৈ গল এইটো হৈ গল a আৰু এইটো হৈ গল দিকটো গল এটো a আৰু প্ৰস্থটো হৈ গল b এইটো হৈ গল a আৰু এইটো হৈ গল কি b তে a আৰু b কালি কিমান দা এৰিয়া অফ দা এটো আয়তৰ কি গল a b এটো a b হৈ গল ঠিক আছে a b ঠিক তেনেদৰে এটা এইটো টুকুৰা এটা আছে এই টুকুৰাটো হৈ গল a কোণ হৈ যাব কি a কোণ হৈ যাব a কাৰণ এইটো সমান a তে এইটো হৈ গল b এইটো হৈ গল b তে এইটো ইয়াৰ এৰিয়া হৈ গল ইয়াৰ এৰিয়া হৈ গল a b ঠিক তেনেদৰে আমাৰ a কোণ হৈছে b a কোণ হৈছে b a কোণো b a কোণো b গতিকে ইয়াৰ এৰিয়া হ'ব কি যে স্কয়াৰ গতিকে এইটো b স্কয়াৰ যেটো ফাৰ্স্ট ফেজ আছে তে ফাৰ্স্ট ফেজটোত আমি কি পালো যে a স্কয়াৰ এটা a b আমাৰ কি হল এটা কেইটা দুটা আৰু b স্কয়াৰ এটা এই যে তোমালোকক যে মই কৈছিলো যে a + b হোল স্কয়াৰ মানে a স্কয়াৰ প্লাস b স্কয়াৰ
প্লাছ টুৱাইছ এ বি কেনেকৈ হ'ল গম পালা এতিয়া হে তাৰমানে এইটো যদি এটা স্কুৱেৰ হয় এটা বৰ্গ হয় এই বৰ্গটো যদি এটা এইখিনিৰ পৰা এইখিনিলৈ এ হয় এইখিনিৰ পৰা এইখিনিলৈ বি হয় এইখিনিৰ পৰা এইখিনিলৈ এ এইখিনিৰ পৰা এইখিনি বি এনে যদি ভাগ কৰি দিওঁ তে ভাগ কৰিলে আমি কি গম পাম ইয়াৰ যিটো এ প্লাছ বি হোল স্কুৱেৰ হ'ব হোল স্কুৱেৰ হ'লে এইকণ হ'ব এ স্কুৱেৰ এটা টুকুৰা থাকিব তে বি স্কুৱেৰ এটা সৰু টুকুৰা থাকিব আৰু এ বি কেইটা থাকিব দুটা থাকিব তে টুৱাইছ এ বি গতিকে এই এনেদৰে আমি এটা এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো প্ৰমাণ কৰিব পাৰোঁ তে ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক কি দেখুৱাম এ প্লাছ বি হোল কিউব কেনেকৈ তোমালোকে প্ৰমাণ কৰিব পাৰিবা তে আজিলৈ ৰাখিছোঁ মই এ প্লাছ বি হোল কিউব ফৰ্মুলাটো তোমাক পিছৰ ভিডিঅ'ত দেখুৱাই আছোঁ ধন্যবাদ